আংকুল কেলে ভাল কচোন আংকুল সৰুতে অকা নহয় বোলে যা এতিয়া পাপাই কৈছে পাপাৰ লগৰ ফ্ৰেণ্ডে কৈছে সৰুতে বোলে কথা নুশুনিছিলে বাপেকে কাণত গালত চৰ দিলে বহুত জোৰেৰে গালত জোৰে চৰ দি কাণৰ পৰ্দা ফাটি গ'ল মুখত নলি কিবা বেয়া হৈ গ'ল আৰু তেতিয়াৰ পৰা অকহা নহ'লে বোলে মানুহটো অকৰা নাছিল বাপেকে মাৰি কৰিলে আৰু এতিয়া এজন পুলিচ হয় নহয় জীয়েক শুনিছা তুমি যে ফুট লৈছা কেলৈ ফুট লৈছা মা তুমি তাৰমানে ওমেন পাৰ্ট কৰিছা তুমি ওমেন তুমি এতিয়া কিমান ইয়াৰ্ছ হ'ল 3 years old but married এজনী আমাৰ আইচি কুইনৰ কাম চোৱা বেল আৰু ফুল চাকি এইটো কি ফুল চিনি পাওঁ কেইটকা পোৱাৰ শিক্ষা চৰকাৰ হৈছে গ্ৰহণ কৰিছে সিহঁতে ব্ৰেকফাষ্ট বুলি ক'লে সদায় মানে বেলেগ বেলেগ আইটেম বিচাৰে আজি ৰুটি নাখাওঁ বুলি ক'লে আৰু সেইকাৰণে ব্ৰেকফাষ্টত মই অকণমান কলা আঙুৰ আৰু এপল দিছিলোঁ এপল খাই শেষ কৰিলে মানে সিহঁতি ব্ৰেকফাষ্ট এনেকৈয়ে কৰিব আমাৰ ৰুটি খোৱা হৈ গ'ল ইয়াৰ পিছত এজন বিশেষ আলহী আহিল আলহীজন হ'ল আমাৰ ডিব্ৰুগড় যিসকল বাসিন্দা হয় তেওঁলোকে চিনি পায় বিশেষকৈ টাউনত সাধাৰণতে দেখি পায় এজন ট্ৰেফিক পুলিচ হিচাপে যিজন এজন মানে বোবা ব্যক্তি হয় আহকচোন তেওঁ আমাৰ ঘৰত আহি কি কথা পাতিলে তেওঁ কথা পতা শুনো মই গাড়ী আহিছোঁ তেওঁনো কি কথা কৈছে মই কিন্তু একেবাৰে বুজি পোৱা নাই হাজবেণ্ডে যেতিয়া কৈছে তেতিয়াহে কথাবিলাক বুজি পাওঁ আৰু দেই ইংগিতো দিব নাজানো কোন আহিছে কৈ দিয়া আমাৰ হ'লে এবে এবে আংকুল ন এবে এবে ক'ত যাম কৈছে আংকুল কেলে ভাল কচোন আংকুল সৰুতে অকা নহয় বোলে যা এতিয়া পাপাই কৈছে পাপাৰ লগৰ ফ্ৰেণ্ডে কৈছে সৰুতে বোলে কথা নুশুনিছিলে বাপেকে কাণত গালত চৰ দিলে বহুত জোৰেৰে গালত জোৰে চৰ দি কাণৰ পৰ্দা ফাটি গ'ল মুখত নলি কিবা বেয়া হৈ গ'ল আৰু তেতিয়াৰ পৰা অকহা নহ'লে বোলে মানুহটো অকৰা নাছিল বাপেকে মাৰি কৰিলে আৰু এতিয়া এজন পুলিচ হয় নহয় সেইকাৰণে আপোনালোকেও কৈছোঁ মানে ল'ৰা ছোৱালী উৎপাত কৰিলে বুলিয়ে বহুত জোৰেৰে মানে খঙত মানে অগ্নিশৰ্মা হৈ এনেধৰণৰ কামবিলাক কৰিব নালাগে যিটো কাম কৰিলে সিহঁতৰ ইন ফিউচাৰ নিজৰে ক্ষতি হয় গতিকে খঙেই চণ্ডাল যাম যাম আজি যিহেতু মই ছাগলী মাংস বনাওঁতে আকৌ কুকাৰ বনাম কুকাৰত এনেকৈনো মই ছাগলী মাংস ৰান্ধো আহক চাওঁ প্ৰথমে কুকাৰটো অলপমান গৰম হ'ব দিলোঁ আৰু গৰম হোৱাৰ লগে তাত মই কিছু মিঠাতেল অলপ ঢালি দিলোঁ খুব বেছি নহয় কমো নহয় আৰু দেই চাই লওক নিজৰ পৰিমাণ অনুযায়ী আৰু দুটা পিঁয়াজ মই কাটি ল'লোঁ দুখিলা তেজপাত আৰু অকণমান গৰম মছলা গোটা মই তাক পেষ্ট কৰি মাংসলৈতে অলৰেডি মেৰিনেট কৰি দিলোঁ তেল গৰম হোৱাৰ লগে লগে মই তেজপাত দি দিলোঁ পিঁয়াজ দি দিলোঁ পিঁয়াজখিনি মই ৰঙচুৱা হালকৈ ভাজি থাকিম গেছৰ ফ্লেম কম কৰি ল'ব মন কৰিব যাতে পিঁয়াজখিনি অতি সহজে জ্বলি নাযায় পিঁয়াজখিনি ৰঙচুৱা হালকৈ আপোনালোকে এনেধৰণে লৰাই থাকিব আৰু অকণমান মিট মছলা মই এড কৰি দিলোঁ পাহৰি গৈছোঁ প্ৰথমে দিবলৈ মিট মছলা অকণমান এড কৰি দিলোঁ আগতে গৰম মছলা গোটা দিয়া আছিল গোটা গৰম মছলা ইলাচি ডালচেনি এইখিনি মই এড কৰিছিলোঁ
মাংসৰ পিছত বহুত ডাঙৰ দেখিছে কি মাংস ধৰিব পাৰিছে নিশ্চয় ছাগলী মাংসৰ মাথা হয় ছাগলী মাথা গতিকে আজি বনাওঁ কুকাৰত কেনেকৈ হয় আপোনালোকক দেখাইছোঁ চাই থাকক দেই যিহেতু মাংসৰ কাৰণে মোৰ পিঁয়াজ ৰঙচুৱা হৈ আহিলে আৰু সেইকাৰণে মই মেৰিনেট কৰা মাংসখিনি ক্ৰমান্বয়ে মই ঢালি দিব ল'লোঁ আৰু ভালদৰে মাংসখিনি দি লৰাই দিলোঁ আৰু জুই ফ্লেম কমাই গেছটো পুনৰ ঢাকন লগাই দিম মই আদা ৰচুনৰ পেষ্ট দিয়া হৈছিল কিন্তু খুব কম যেন মোৰ অনুভৱ হ'ল কম যেন অনুভৱ হোৱাত পুনৰ আদা ৰচুন পেষ্ট কৰি মাংসত আকৌ দি দিলোঁ আৰু ভাল ধৰণে লৰাই মাংসখিনি পুনৰ গেছত কুকাৰটো মানে অফ কৰি দিব চাব কুকাৰটো লাগি ধৰিব নালাগে ঢাকনখন ওপৰত দিব সম্পূৰ্ণ বেলডাল বন্ধ কৰি নিদিব মাংস ছাগলী মাংস যিটো ডাঙৰ বস্তুবোৰ মাংসবিলাক মই সাধাৰণতে কেৰাহীত বনালে কিবা নিসিজে দৰে লাগে আৰু যিহেতু বইল কৰিব লগা হৈ যায় গতিকে বইল কৰাতকৈ কুকাৰতে একেবাৰতে মই পাতি দিলোঁ মাংসখিনি যদি কুকাৰত দিয়া হয় তেতিয়া নিশ্চিন্ত মানে গম পাব পাৰি যে এইখিনি সিজিল আৰু একো টেনশ্যন নাই যিহেতু মই পাকঘৰত আছোঁ পাকঘৰৰ পৰা আপোনালোকৰ মই ভিডিঅ' ক্লিপ কৰিছোঁ নিজৰ হাতে ভিডিঅ' কৰি আছোঁ ভাতো বনাই আছোঁ ইয়াত মাংস দিবৰ কাৰণে মই আলু অকণ ৰাখিছিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পাইছে বাৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এবাৰ লাইক কৰি দিব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি একদম নেপাহৰিব মাংসখিনি মই পুনৰাই লৰাই দিলোঁ আৰু কাটি থোৱা আলুখিনি মই ইয়াত এড কৰি দিম কুকাৰত মাংস বনাই কুকাৰত এনেদৰে ছাগলী মাংস বনাই আপোনালোকে কোনে কোনে খাইছে বাৰু যদি খাইছে ছাগলী মূৰ এবাৰ খাই চাব ছাগলী মূৰ মানে বেলেগ ছাগলী মাংস হয় মানুহে ধৰিবই নোৱাৰে ধুনীয়াকৈ কোমলকৈ সিজি যায় মানে ভাল লাগে আৰু মই ছাগলী মাংসত না ছাগলী মূৰটোহে খাই বেছি ভাল পাওঁ আমাৰ ঘৰত ছাগলী মাংস খোৱা পাৰ্নি অকল দুজনে হাজবেণ্ড আৰু ফেমিলিজনে খাওঁ বাচ্চাকেইটাই নাখায় ইহঁতি স্মেলটো পোৱাৰ লগে লগে আঁতৰাই থৈ দিয়ে চব মাংস ধুনীয়া কালাৰ আহিব ধৰিছে ইয়াৰ পাছত মই মাংসখিনি যেতিয়া কালাৰ আহিছে আৰু তেলো ফুটিছে গতিকে অলপ পানী এড কৰি দিম প্ৰয়োজন অনুসৰি এড কৰিব আপুনি যিমানটো জোল খাব বিচাৰে সিমানটো এড কৰি ল'ব যিহেতু মাংস পানী দিয়াৰ লগে লগে এনেও সিজিব মই এতিয়া পানীখিনি এড কৰি দিলোঁ আৰু পুনৰ ধুনীয়াকৈ লৰাই মাংসৰ গেছৰ ঢাকনখন অফ কৰি দিম 3-4মান হুইচেল মাৰিব দিম আৰু পুনৰ গেছ অফ কৰি দিম আগতেই কৈছোঁ মোৰ ল'ৰা ছোৱালীকেইটাই বেলেগ বস্তু খোৱাৰ কাৰণে মানে ফল মূল খাই খুব ভাল পায় মই কেমেৰা কৈছোঁ গৈ আমি কেমেৰা কৈছোঁ মই মিক্সি চাওঁ মই মিক্সিটো চাবলৈ নিদিছা আৰু কি চাব দিবা আৰু মই মাথা চাওঁ চাব আৰু কি চাব আৰু মই চিঙুচাই ল'লে মায়ে কি কৈছে সেইটো কোৱা আকৌ মায়ে জানে ভাত বনাইছে এতিয়া মায়ে কি কাটি আছে সেইটো কোৱা মায়ে এতিয়া পিঁয়াজ কাটি আছে কি বনাব সেইটো কৈ দিয়া মায়ে ভাত বনাব মানে মায়ে মাংস বনাব চিকেন বনাব কি কয় হিন্দীত চকীটো তোমাৰ কুৰ্চি আৰু টেবলে কয় হিন্দীত মেজ কয় মেজ কয় আছলি হিন্দীটো মেজ হয় এইখন হ'ল চেয়াৰ এখন টেবুলখনক কয় মেজ দেই টেবুলো কয় বাট মেজ ইজ কাৰেক্ট আপেলটো কেনেকুৱা খাবলৈ আপেলটো চেপ কয় হিন্দীত খাবলৈ ভাল নে বালিয়া মায়ে অলৰেডি খাই ফিনিছে কৰিলোঁ ডাঙৰ আমি আপেল খাই আমি বাকলি এনেকৈ গুচাই খাওঁ আমি আপেল নহ'লে খাই বেয়া পাওঁ হয় নাই বাকলি গুচাই এটা আপেল আমি খাইছে এজনী কুইনে খাইছে এইটো চৰাছে খাইছে এইটো চৰাছ আৰু এজনী কুইন আমাৰ ঘৰত এপল খাই ভাল পোৱা মানে এইকেইটা যিহেতু সময় হৈ আহিল দুপৰীয়া হ'ল মানে ভাত খাবৰ সময় হ'ল আমাৰ মাংস বহুত টেষ্টি হৈছিল এনেধৰণে আপোনালোকে খোৱালে যে এবাৰ খাই চাবচোন খুব কম সময় যে অতি সহজে সিজা এটা ৰেচিপি হয় খাবলৈ ভাল লাগে গতিকে ময়ো ভাত খাওঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পালে ভাল পোৱাসকলে এবাৰ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' এটা পুনৰ লগ হ'ম বাই বাই